গুড মৰ্ণিং সকলোকে স্বাগতম। যোৱা ৰাতি আছিলোঁ আমি এখন হোটেলতে চেলাপাছৰ অলপ আগলৈ চেলাপাছৰ পৰা, আৰু ৰাস্তা দেখিছে অলপ ক্লিয়াৰ হৈছে আৰু ধুনীয়াকৈ ৰ'দ ওলাইছে। আৰু এইটো অৰুণাচলৰ লোকেল কুকুৰ, কি ধুনীয়া লাগিছে, মৰম লাগিছে। এই টুকু এদিকা বহুত মৰম লগা। এখন হ'ল বাইকখন, গোটেই চূণই ঢাকি ধৰি আছে, একদম টৰপ হৈ আছে। ষ্টাৰ্ট দি চাওঁ বা চাবিয়ে নোসোমাই নে নোসোমাই। ধুনীয়াকৈ ৰ'দটো ওলাইছে, এয়া গোটেই বৰফে আগুৰি থৈছে। ইটো ওপৰত আছে পাহাৰ এটা, স্ন'ফল হৈ আছে এতিয়া। ষ্টাৰ্ট হৈ গ'ল, অলপ খেতি কৰি দিলোঁ, ষ্টাৰ্ট হৈ গ'ল। এনে লগাই ৰেডি হৈ গ'ল, ফুল এডভেঞ্চাৰ। স্ন'ফল হৈ আছে, কেনেকুৱা? তামাম স্ন'ফল, এক্সট্ৰিম, ভাল লাগিছে। ধুনীয়াকৈ বেক বান্ধিলোঁ বাইকৰ, আৰু তিনিজন ৰেডি হ'লোঁ। এতিয়া গৈ আছোঁ জংঘললৈ, তাত কিবা এটা খাই ল'ম, খাই লৈ চুনা মাগুৰ ভেলীলৈ যাম। ধুনীয়াকৈ গোটেই তিনিওখন বাইকতে চেন লগাই ল'লোঁ, আৰু এয়া স্ন'ফল চবফালে স্ন'ফল হৈ আছে। ৰাস্তাটো অলপ ক্লিয়াৰ, সেইখিনি আগলৈ বা কেনেকুৱা ডাউন চাগে। এইটো হ'ল ৱাটাৰফল, বৰফত ফ্ৰিজ হৈ আছে পানীবিলাক ৱাটাৰফলৰ। আৰু আমি অলপ আগত আহি আছোঁ চেলাপাছৰ পৰা অলপ আগলৈ। জয়চেনগড় পোৱা নাই, জয়চেনগড় ৱাৰ মেমৰিয়েল পোৱাহি নাই, এতিয়াও অলপ সময় আছে। আৰু ইয়াৰ মানে চেইনডাল অলপ কিবা লাগি আছিলে, খুলি ল'লে, এতিয়া ৰছী লগাব। আমি আছোঁ জয়চেনগড় ৱাৰ মেমৰিয়েল। ইয়াতে এখন কেফে আছে, মানে আৰ্মিসকলৰ এখন কেফে আছে, তাতে চাহ তাহ কিবা কিবি খাই লৈ আগুৱাই যাম আৰু লাহে লাহে। আৰু এইটো হ'ল জয়চেনগড় ৱাৰ মেমৰিয়েল। এতিয়া এইফালে চিধা গ'লে টাৱাং পাবগৈ, আৰু দেখাই আছোঁ। এয়া অৰুণাচলৰ লোকেল মানুহ মানে বহুত ভাল, কিবা কিবি সুধিলে মানে ধুনীয়াকৈ কয়। আৰু এই চিধা যিটো ৰুট দেখিছে, এইটো হ'ল আপোনাৰ চেলাপাছৰ পৰা আহে, আৰু এদিকে যায় মাগুৰ ভেলী। এতিয়া গৈ আছোঁ মাগুৰ ভেলী। তো এইফালে নহয়, এইফালে যায় ৰাইট চাইডে। গোটেই বৰষুণ দি মানে কুঁৱলী নধৰা হৈ আছে, গোটেই ধোঁৱা টাইপ হৈ আছে। আৰু তলত এখন নদী গৈ আছে, নদী বৈ আছে। আৰু এইটো হ'ল শিলগুটিটো, যিটো দুটা শিল একেলগে আছে।
में ही ये मिलता है और कहीं नहीं मिलता है। पूरा रातिपुৱা স্ন'ফল হৈ গ'ল তো বেয়া লাগিছে মানে, কিন্তু মাজে মাজে মানে ব্লেক আইচ আছে মানে অলপ মানে আজিও আহিছিলোঁ মাগো ভেলীলৈ আৰু 7 কিলোমিটাৰ বাকী আছে। গোটেই মানে স্ন'ফল হৈ ব্লেক আইচ হৈ আছে। ৰ'দটো দিলে ভাল আছিলে, অলপ শুকালে হয়, মানে অলপ গলি গ'ল হয় বৰফবিলাক। এতিয়াও লাহে লাহে গলি আছে। অলপ যদি দেৰি হ'ল হয় জলদি নেকি आगे रास्ता कैसा है? ब्लैक आइस है क्या? ब्लैक आइस नहीं है ना? कितना दूर तक? मागो तक? मागो हाँ ज़्यादा दूर नहीं हो रहा अभी। नहीं वहाँ तक तो बर्फ़ है ना? बर्फ़ तो रास्ता पे तो नहीं है। रास्ता पे नहीं है ना? हाँ ठीक है, थैंक यू। আগত নাই বোলে, মানে বৰফ আছে ৰাস্তাত নাই। এইখিনিত আছে দেই ব্লেক। খাবনা এদিকে তলৰ দিকে নমাই দিম, এদিকে নমাই দিম। वेलकम टू हवा मोर, क्या नाम है? मागो उधर से चलो, मैं इधर से चलो। এয়া হ'ল মাগো, গোটেই বৰফে বগা হৈ আছে তিন পাতৰ পৰা। অলপ লেণ্ডশ্লাইড দিয়া। सुना एंड मागो, ये रहा बीच, ये रहा मागो। और हाँ यहाँ पे जीते चला है ना, थोड़ा सुबह से चला। बाचा लोग बहुत घूम रहे हैं। हाँ बाचा एक मिला ना। हाँ हाँ स्लो है एक नंबर डालो। हाँ स्लो है। এই বাচ্চা পাৰ্টি আছে, স্লো চলাব দিছে। ইয়াত আছে হট স্প্ৰিং, মানে গৰম পানী ওলাই থাকে। ভিউ এনজয় কৰক। বৰফৰ মাজে মাজে কি ধুনীয়া লাগিছে, মানে এইখিনি ইউমথাং ভেলী নিচিনা লাগিছে অলপ, ছিকিমত থকা। নাইটটো আহিছে তেনেকুৱাই, বহুত ধুনীয়া। সোণালে আমি পাৰ হ'লোঁ মাগো আৰু এতিয়া সোণা 4 কিলোমিটাৰ আছে আৰু এই সোণা যোৱা ৰোডত চাওক একদম মানে খুব
ইয়াকে বৰফ ইয়াকে ৰ'দটো ওলাইছে যিমান মানে ৰাস্তাত বৰফ থাকে সেইবিলাক গলি যাবগৈ নাজাৰা দেখো সোণালে আৰু 1 কিলোমিটাৰ সোণা ব্ৰিজ পালোঁ আহি আৰু ইয়াতো মানে অলপ আইচ আছে মানে মেটেল বস্তু ন ইয়াত পটককৈ মানে গৰম নহয় গলি নাযায় একো নাই বাৰু ইমান হেৰি নহয় यहाँ से थोड़ा ऊपर है और ऑफ रोड है অলপ ডাউন আৰু গোটেই ভেলীটো দেখা পায় এতিয়া ব্ৰিজ এখন পাইছোঁ সোণাৰ এইটো এতিয়া হয়নে নহয় সোণা ব্ৰিজ হয় বাৰু বল এইটো ৰোডটো নাই চাগে এতিয়া ওপৰ ৰোডটো নহয় চাগে সোণা ব্ৰিজটো কেইবাখনো আছে আৰ্মি কেম্পটো পাৰ হৈ আহি वाटर क्रॉसिंग हाँ अभी समझ में आया वो कोई लोग है ना वो बाइक वाटर क्रॉसिंग होके आता है ना तो उसके लिए एक्स्ट्रा एडवेंचर बना के रखा है आएगा हाँ लुंगार सिप्चू ये भी वाटर क्रॉसिंग होके जा सकता है लेकिन बरफ থাকিলেহে অলপ দিগদাৰ হ'ব ইয়াৰ পৰা গংখাৰলা লেকলে ওপৰলৈ উঠিব লাগিব 7 কিলোমিটাৰ বলক এতিয়া যাওঁ গংখাৰলা বাইকখন थोड़ा आराम मिला आगे जाओ उसका पेट में कुछ दाना वगैरह कुछ नहीं है लेकिन चलो कोई बात नहीं पूरा व्यू सुंदर व्यू वाह लद्दाख का भाग है ना ये बोलो गांडू आदमी है बहुत कष्ट और बाइक मुखे বৰষুণটো অলপ বেছি আছে কিন্তু যাবই লাগিব ইমানখিনি আহিছোঁ যেতিয়া এনেকুৱা ওচৰত এইটোত সান্তা এইটোত হেৰি বাইক যোৱা নাই
অফ কৰি দে অকণমান দিগত দিছে না মোমেণ্টে নহয় গৈ তোমাৰখন পেলাই দিয়া মোৰখন ঠেলা পাৰিবা ই আহি লওক ই আহি লওক হা এইখিনিয়ে বেছি বোলো গাড়ীখন লগাই দিওঁ আহি আছোঁ গুংখাৰলা লেক বহুত ওপৰত আহি গ'লোঁ আৰু ইয়াত দেখিছে গোটেই ৰাস্তাটো চুনো বুলিয়ে গাইছ খালি মানে কিবা গাড়ী ডাঙৰ গাড়ী যোৱা ট্ৰেক এটা আছে এই ট্ৰেকে আহি আছোঁ যদি ইয়াতকৈ বেছি প্ৰব্লেম হয় চেইন লগাই দিম আৰু ইয়াত দেখিছে ওচৰ পাজৰ ভিউ সুন্দৰ নোৱাৰিবা এই বান্ধিলে নহ'ব আগ চকাটো পিছল ঘূৰি থাকে বাইক ঘূৰি থাকে ইয়াৰ পৰা গুংখাৰলা লেক আৰু 3 কিলোমিটাৰমান বাকী আছে আৰু এই ঠাইখিনিৰ পৰা মানে মোৰ বাইকখন আগলৈ যাব খোজা নাই দুইটা চকাত বিট অকণো নাই তাৰ বাবে মানে গোটেই ব্লেক আইচত স্কিড হৈ থাকে একেখিনি ঠাইতে ঘূৰি থাকে আৰু মানে অলপ স্ল' হ'লে বাইকখন পিছলৈহে গুচি আহে আৰু ইমান ৰিস্ক নল'লোঁ গোটেই আপ জেগাটো আৰু কিবা এটা হ'লে মানে বহুত ৰিস্ক হৈ যাব তাৰ বাবে মানে আগুৱাই নগ'লোঁ আৰু জোনাকে মই এইখিনিতে ৰৈ দিম আৰু নিয়ৰ যাব অকলে এক্সপালছখন লৈ আৰু অলপ আগলৈ মানে এটা কেম্প আছে আৰ্মি কেম্প তাত আমি দুজন ৰিটাৰ্ণ হৈ গৈ আছোঁ তাত ৰৈ দিম আৰু ইমান কষ্ট কৰি আহিলোঁ খালি অকণমান বাকী থাকিলে খালি লেকটো চাব নাপালোঁ যি নহওক কেতিয়াবা আহি যাম আকৌ লেকটো চাবৰ কাৰণে আৰু এই ভিডিঅ'টো বেছি দীঘলীয়া নকৰি ইমানতে সমাপ্ত কৰিছোঁ আৰু এই মাগো চুনা ভেলি কেনেকুৱা লাগিছে জনাব
মানে গোটেই বৰফে ঢাকা হৈ আছে স্নোফল হৈ মানে ধুনীয়া হৈ আছে গোটেই পৰিৱেশটো